আজি আমি লৈ যাম আপোনালোকক এটা সুন্দৰ প্ৰাকৃতিক মনোহা পৰিৱেশলৈ আৰু তাত এটা সুন্দৰ মন্দিৰ আছে। সেই মন্দিৰটোত প্ৰায়ভাগে মানুহবোৰ আহি থকা দেখা আপোনালোকে পায়ে আছে আৰু এই মন্দিৰটোত বছৰে মই আহোঁৱে আৰু ভাবিছোঁ এইবাৰ এটা ভিডিঅ' বনাই দিওঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় পিছত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ চাওক। নমস্কাৰ বন্ধু বান্ধৱ, স্বাগতম জনাইছোঁ মই মোৰ লাভ আছাম সুৰজিৎ দাস চেঞ্চুনে। আমি আজি আহিছোঁ সন্যাসীলৈ। এইফালে যাম গেটেদি। বহুত মানুহ আছে, বহুত মানুহ আছে। কিবা কবি নেকি? কিবা কি ক'ম? হাই, আজি শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা আমি সন্যাসী মন্দিৰত আহিছোঁ। সন্যাসী শিৱধাম ঐতিহ্য মন্দিৰটো এখন ভক্তবান ৰাইজৰ বাবে অতি মনোৰঞ্জন ঠাই। ইয়াতে মনোৰঞ্জনো হয়, লগতে প্ৰভু ৰাখি ল'ব পাৰে। বহুত দূৰ দূৰণিৰ পৰা ইয়াতে মানে ভক্তৰ সমাগম হয়। আৰু বিশেষকৈ মানে পহিলা মাঘত, জন্মাষ্টমী ইত্যাদিত বহুত মানুহৰ ভিৰ হয় ইয়াত। তাৰপিছত তো আজি আমিও আহিলোঁ, দেখা যাওক ভিতৰলৈ যাওঁ এতিয়া কি হয়। আমি মানে গাড়ী ষ্টেণ্ড কৰি এতিয়া আহি আছোঁ। এইটো মানে পাঠশালাৰ পৰা ভূটান সংযোগী মুখ্য ঘাইপথ বৰ্তমান আমি উপস্থিত হৈ আছোঁ। তাতে বহুত মানুহৰ ভিৰ। এতিয়া আমি সন্যাসী শিৱধামত গৈ আছোঁ। আগত আমি সোমাম আৰু সন্যাসী শিৱধামত। এতিয়া কি ক'ম আৰু বলকচোন, ভিডিঅ'টো উপভোগ কৰক। সন্যাসী শিৱধাম আহক তেতিয়া ভিতৰৰ ফালে সোমাই যাওঁ নে কি কয়? আহক, এইখন গেটেদি সোমাই যাব লাগে। এইখন নতুনকৈ গেট বনাইছে, এইবাৰহে দেখা পালোঁ। আমি এতিয়াও মানে কি সন্যাসী শিৱধাম মুখ্য দুৱাৰদলি পোৱাই নাই। আমি মুখ্য প্ৰৱেশদ্বাৰৰ পৰা আমি ভিতৰলৈ সোমাই আছোঁ বৰ্তমান। এতিয়া যথেষ্ট মানুহৰ ভিৰ। আমি ভিৰ ফালি গৈ আছোঁ এতিয়া। কি মাস্ক নাই নেকি তহঁতৰ? মাস্ক নাই নেকি তহঁতৰ? মাস্ক নাই? কৰোণা নাই। বৰফ লাগে যদি ল'ব পাৰে, কিবা লাগে যদি ল'ব পাৰে। আৰু এই বাইদেউজনীয়ে বেছি আছে ফুল, ধূপ, চাকি এনেকৈ বেছি আছে। ময়ো এটা লৈ ল'ব লাগিব। লৈ ল'লোঁ ময়ো এটা ধূপ চাকি 10 টকাকৈ লয়। বেলপাত এটা আৰু ফুল এটা দিয়ে। পূজা কৰোঁ। আহক ভিডিঅ'টো চাওক। ফাইনেলি হ'ল, আমাৰ চাকি জ্বলোৱা হ'ল। ফাইনেলি আহি পালোঁ দস্তি। এতিয়া আমি ফাইনেলি মন্দিৰৰ পৰা ওলালোঁ। বাট আমি মানে কি চাকিটো জ্বলাই মানে আমি কপালত এটা ফুট দিন হয় চন্দনৰ। আমি এই ফুটটো নলোৱাকৈ আহিলোঁ। নল'লি ফুটটো ফুটটো নলোৱাকৈ আহিলোঁ। এতিয়া আমি মানে কি ইমান ভিৰ, চাকিটো জ্বলাবলৈ মানে ঠাই নাই। মানে হেঁচা ঠেলিৰা কৰি আমি নগ'লোঁ, যিহেতু মানে গৰমো বাঢ়ি আহি আছে। 2-3 দিন মানে নেৰা নেপেৰা বৰষুণৰ ফলত আজি ৰ'দ দিছে, বৰ গৰম। বাহিৰত ওলাই আহিছোঁ, ৰাস্তাটো মানুহৰ ভিৰ। এতিয়া বন্ধুকেইটা বিচাৰি আছোঁ কি হয় আৰু কি প্লেনিং কৰে, ক'ত যায়। ইয়াৰ পিছত দেখা যাওক। এই ৰাস্তাটো
নেকি পাঠশালাৰ পৰা ভূটান সংযোগী পাঠশালাৰ পৰা ভূটান সংযোগী ৰাস্তা এইটো এইফালে ভূটান ওলাব পাৰে গতিকে বন্ধু বান্ধৱীসকল আমি আজি ক'তো যোৱা প্লেনিং নকৰিলোঁ, ঘূৰি আহিলোঁ। দলং হৈ গ'ল, টেনশ্যন নাই। এইটো কাঠলগুৰি ঘাটৰ নতুনকৈ দলংখন বনাই আছে আৰু এই দলংখন হোৱাৰ কাৰণে মানুহৰ বহুত সুবিধা হ'ব, মানে বহুত জেগা দি ঘূৰি যাব লাগে। এইখন বনাই আছে, ইয়াতে অলপ আমি জিৰালোঁ, মানে আৰু গৰম, বহুত গৰম, কি কৰিবি, এই বাঁহৰ চাত আহি কিনে জিৰালোঁ। আগতে মেইন ৰাস্তাটো ইফালেদি আছিল। এইখন দলংখন চাই থাকক ভিডিঅ'টো। আৰু মই যে দেখুৱাই দি আছিলোঁ তলৰ পৰা এইখন দলঙেৰে আমি পাৰ হৈ গৈছোঁ যোৱাতে আৰু আহোঁতেও পাৰ হৈ আহিলোঁ। এই দলংখনৰ ৰাইজৰ বহুত সুবিধা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো এইখিনি। যদি ভিডিঅ' চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।